নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকৰ আশীৰ্বাদত ময়ো ঠিকে আছোঁ। আজি ব্লগটো আৰম্ভ কৰিলোঁ ৰাতিপুৱাই। মোৰ জেঠাই ঢুকোৱাৰ আজি কাজ আছে, গতিকে আজি দিনটোত কি হয় মই সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো মিনি ব্লগত মই সকলোবোৰ দি আছোঁ, গতিকে ভিডিঅ'টোৰ লগত আপোনালোকৰ জড়িত থাকিব। উঠি চাহ একাপ খাইছোঁ, কাৰণ ৰাতিপুৱাৰ সময় পোৱা নাই, কাম কৰি আছোঁ যে। ৰাতিপুৱা উঠি চাহ একাপ খাই কামত লাগি যাম আৰু এতিয়া আগন্তুক যিবোৰ মানে কাৰ্যসূচী আছে সকলোবোৰ আপোনাৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইগৰাকী হৈছে আমাৰ ডাঙৰ খুৰী। এই খুৰী অকণ কিবা এটা মন্তব্য দিয়ক। এই সকামত আহি আপুনি কি কাম কৰিছে? ভাল লাগিলে, চোতাল যাওঁ মাৰিলোঁ, ৰাস্তা যাওঁ দিলোঁ, পইচা নাপালোঁ, হাজিৰা পইচা। বাকী সকলো আহিছে, পৰিয়ালৰ মানুহ, ভাল লাগিছে আজি। বাকী আৰু আলহী আহি আছে, সকলোকে আপোনালোকে লগ কৰাই দিম। জলপান খাব মাতিছে। ক'ৰ পৰা আহিছে বাৰু আপোনালোক? বৰকোলা। আপুনি ক'ৰ পৰা আহিছে? আপুনি ক'বই নোৱাৰো হয় মাহী বৌ লাজুকীয়া বৌ, আৰু বহুত দিন বিয়াৰ পিছত মানে আহিব সময় নাপায় যে, এতিয়া মানে বহুত ভাগ্যমত আমি এৰিছোঁ আৰু। এইজনী জেঠাই হয় মোৰ, এইপিনে মামী, সকলোকে চিনাকি দিছোঁ, মামা, তাৰপিনে দাদা। এইটো পুৰা একদম বয়সত ব্যস্ত। ডাঙৰ খুৰাই বিশেষকৈ কুকুৰৰ লগত বেছি ব্যস্ত থাকে, খুব ভাল পায় কুকুৰ বস্তুটো, হয় নে ডাঙৰ? কিহৰ মাছতি আয়োজন ন? হয়, মাছৰ এতিয়া বনাবলৈ আয়োজন কৰি আছে এইফালে। এয়া শিৱসাগৰৰ মানুহ আহি তেখেতলোকৰ আমাক উপদেশ দিছেহি। চবেই সহায় সাৰথি কৰি আছোঁ, মাছতিৰ কাৰণে আয়োজন কৰা হৈছে। এয়া আমাৰ ঘৰতে এটা শ্ৰাদ্ধ হৈছে, শ্ৰাদ্ধত সকলোৱে লাগি ভাগি কৰা মেলা কৰি আছে। চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। এইকেইজনী কামৰ পৰা ভৰ কৰি পৰাই ফুৰিছে, ভালকৈ লক্ষ্য কৰক। এয়া আমাৰ ঘৰৰ সৰু জোঁৱাই। এইটো বিয়াত নাম্বাৰ 1 জোঁৱাই। কৈ দিয়া কিবা এটা, তুমি এতিয়া কি হ'ব, ইয়াৰ পিছৰ অনুষ্ঠান কি হ'ব কৈ দিয়া। জোল বনোৱা হৈছে, স্পেচিয়েলি ধৰ আমাৰ এজন কাৰিকৰ আনিছোঁ আমি হেৰিয়াৰ পৰা, ঢোঙৰ পৰা, এইকেইটা স্পেচিয়েলি মানে মাছ বনাইছে দেই। মাছত এয়া মই পিঁয়াজ কাটি আছোঁ দেই। বাকী আৰু আমাৰ মুনুৱে কি কৰে কৰিব, ব্লগ বনাইছে বোলে। বাই বাই দেই। যোগাযোগ কৰি আছো আৰু আইহঁতৰ। তোমালোকে আমাক ফটো মাৰি উঠাই থোৱা আৰু। এয়া আমাৰ বনাই আছে মাছ। এতিয়া এইটো বনাইছে মুৰিগণ্ডা, এইটো হৈছে মাছৰ কাৰী। এইটো খাই ভাল লাগিলে মই ক'ম বাৰু। কি বনাই আছে আগতে? পেটু ভাজি। পেটু ভাজি, এইটো আমাৰ মাছৰ কাৰী। আৰু এইপিনে চাহ ইয়াত মুড়ি ঘণ্টা দেখি মানে কালাৰকেইটা ধুনীয়া লাগিছে, খাই আৰু টেষ্টো হৈছে, খাব হৈছে। আমাৰ খাই চাইছোঁ, ধুনীয়া টেষ্ট হৈছে। আৰু এইপিনে আপোনাৰ পেটু ভাজি বনি আছে। কেনেকুৱা লাগিছে মহা? সুন্দৰ লাগিছে। সুন্দৰ লাগিছে ন? আজি মানে বহুত গোটেইখিনি বস্তু খাবলৈ ধুনীয়া হৈছে, মানে চব বস্তুৱে টেষ্টি আছে। আৰু বনোৱা মানুহজন এইজন একদম ক'বা যদি কণ্টেক্ট লাগে ক'ব। মই আকৌ এক্সট্ৰাকৈ ভাজিবলৈ লৈছোঁ, যিহেতু মাছ মাংস নাখায় মোৰ মানুহজনে। এতিয়া কাৰ কি কৰিছে মই ক'ব নোৱাৰিম। এতিয়া বৰ্তমান মাছ ভগাই আছোঁ। মাতৃগৰাকীৰ বিয়োগৰ আজি আমাৰ খাদ্য শ্ৰাদ্ধভাগ আজি পূৰ্ণাংগ হ'ল। আৰু বৰ্তমান আমাৰ আৰু খন্তেক সময়ৰ পিছতেই সমাজৰ ভকতসকলে আহি দুআষাৰ নাম কীৰ্তন কৰিব। তাৰপিছত আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা দিহানামৰ দুআষাৰ গোৱা হ'ব।